বনাই আছো আজি নাৰিকল দিছো কিচমিচ বাদাম আৰু ধুনিয়াকৈ বনাইছো আৰু গাখীৰো বেছিকৈ দিছো আৰু আজি হৈছে আমাৰ ল'ৰাৰ জন্মদিন গতিকে পাপাক যেহেতু ঘৰত নাই সিম্পলকৈ কেক কাটিয়ে থৈ দিম আৰু হি ৰাতিপুৱা মামাকক ফোন কৰিছে হি সৰু মামাকক ফোন কৰিছে ডাঙৰ মামাকটো আমাৰ লগতে থাকে ৰাতিপুৱা হি বজাৰ কৰিলে মাংস চাংখ আনিলে আৰু এতিয়া মই বনাম আৰু এতিয়া মই ক্ষীৰ বনাই আছো গাপা ধুই এতিয়া শৰাই এখন আগবঢ়াই দিম গোসাঁই ঘৰত আৰু শৰাইখন আগবঢ়াই দি সেয়া ল'ম আৰু তাকো ভাল ধৰণে সেৱা ল'বলৈ দিম তাৰ পাছত আৰু ওচৰৰে সৰু দুটামান পোৱালি আছে সিহঁতক মাতিম চাটা খুৱাম আৰু সৰু মামাকহঁত যিহেতু বকতে ভাড়া থাকে আজি ঘৰত ৰাতিপুৱাই ঘৰত গৈছে আহতে যিহেতু হুমি যাম বুলি ক'লে আৰু সিহঁতকতো ভাত খুৱাই পঠাবই লাগিব সিহঁতৰ কাৰণে ভাত আয়োজন কৰিছোঁ আৰু তেনেকৈ ইমান ডাঙৰকৈ আয়োজন কৰা নাই আইতাকহঁত আহিব ঘৰৰ পৰা আইতাহঁতক মাতিছোঁ পিহেকহঁতক মাতিছোঁ আৰু তেনেকৈ চাহ খায়ে সন্ধিয়া কেক চেক কাটিয়ে সমাপ্ত কৰিম তাৰপিছত মামাকহঁত আহিলে মামাকহঁত ভাত খাই গুচি যাব আৰু তেনেকৈ আজি তাৰ জন্মদিনটো পালন কৰিম আৰু যিহেতু পাপাকো নাই ইমান ডাঙৰকৈ আয়োজন কৰিবৰ কাৰণে আৰু ভালো নালাগে এখেত ওচৰত নাথাকিলে তেনেকৈ বহুত ডাঙৰকৈ পাতিবও ভাল নালাগে সেইকাৰণে আৰু সৰুকৈ চিম্পলকৈ আজি জন্মদিনটো সমাপ্ত কৰিম আপোনালোকে আশীৰ্বাদ কৰিব তাক গোটেই বছৰটো যেন সি ভালে কুশলে পাৰ কৰিব পাৰে মৰম দিব আশীৰ্বাদ দিব আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কি দেখুৱাব পাৰোঁ দেখুৱাই গৈ থাকিম আৰু চাই থাকিব শেষলৈকে আমাৰ মেকুৰী আহি গৈছে দেই আমাৰ ঘৰত এই দুটা মেকুৰী আহি পাইছে দেই খুব সাৱধান হৈ থাকিব লগা হৈছে দেই চাবা পৰিবা আৰু এয়া মোৰ ক্ষীৰখিনি হৈ গ'ল এতিয়া গেছ অফ কৰিলোঁ এতিয়া ক্ষীৰখিনি হোৱা কৰিলোঁ এতিয়া গা পা ধুই শৰাইখন আগবঢ়াই দিওঁ আৰু এখেতে ফোন কৰিছিলে অলপ আগতে এখেতে 2 ঘণ্টামান আগত গৈ পালে আৰু গা পা ধুই অকণমান বাহিৰলৈ ওলাই আহিছে বুলি ক'লে আৰু অহাকালিৰ পৰাহে তেওঁলোকৰ মিটিং আৰম্ভ হ'ব ফোনতে জনাই আছে কি হৈছে কি হোৱা নাই আৰু কেতিয়াকৈ আহিব সেয়া জনাই থাকিব আপোনালোককো জনাই থাকিম চাই থাকিব আপোনালোকে কেক কাটিবৰ সময় হ'ল প্ৰাৰ্থনা গালোঁ আৰু চাকি বন্তি দিলোঁ শৰাইখন আগবঢ়াই দিলোঁ এতিয়া কেক কাটিম কেক কাটি প্ৰসাদ খাম আৰু তুমি এতিয়া কাটা কেকটো Happy birthday Subhankar Happy birthday to you Happy birthday এইয়া আমাৰ এতিয়াহে আহি পালে হেপী বাৰ্থডে কোৱা হেপী বাৰ্থডে
মাংস হৈ গ'ল এতিয়া আৰু ইফালে দালি আজি একো বনোৱা নাই বিশেষ মাংস আৰু দালিয়ে ইপিনে ভাত হৈ গ'ল এতিয়া মই ইপিনে মাংস বাঢ়ো লিখি আছে ইমান ভাল ল'ৰা লিখি আছে বা এ এ এ এ এক লাইন এ এ লিখছি নেক্সট লাইন বি বি লিখি দিয়া বাপে হাই এভৰিৱান আৰু এতিয়া 12টা বাজি গ'ল সকলোৱে শুলে খাই লৈ মিলি আৰু ভাইটিহঁতেও গ'ল আৰু মাহঁতেও গ'ল মাহঁতৰ যোৱা বাৰু দেৰিয়ে হ'ল ভাইটিহঁতেও অকণমান সময় আছিলে ভাত পানী খাই গ'ল আৰু মই গোটেই বাচন পাতি চাফা কৰি পাকঘৰ চাফা কৰি এতিয়া গা পা ধুই আহিলোঁ আৰু এতিয়া ময়ো শুওঁ আৰু আজিৰ ভিডিঅ'টো জন্মদিনৰ বুলি এনেই সৰুকৈ বনালোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সকলোৱে আশীৰ্বাদ কৰিব ল'ৰাই যাতে ভালে কুশলে বছৰটো পাৰ কৰিব পাৰে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ তেন্তে বাই বাই গুড নাইট